মই খুব বেছি ইনফেৰিটি কমপ্লেক্সত ভুগিছিলোঁ মোৰ এনেকুৱা লাগিছিলে যেন আই এম নট ৱৰ্ডি অফ এনিথিং মোৰ যিখিনি শুধৰণি হ'ল সেইখিনি আচলতে এটা ৰাতিৰ ভিতৰতে হোৱা নাই চাকি জ্বলাব লাগিব প্ৰাৰ্থনা কৰিব লাগিব মন্দিৰে মন্দিৰে ঘূৰিব লাগিব আপুনি পৃথিৱীখনক যি দিয়ে যি ভাল চিন্তা ভাল কাম সেইটোৱে ইন ৰিটাৰ্ণ পৃথিৱীখনে আপোনাক দিয়ে ইউনিভাৰ্ছে আপোনাক দিয়ে নমস্কাৰ মই সঞ্জীৱনী পাঠক আপোনালোকক মোৰ এই চ'ল' পডকাষ্টলৈ আদৰণি জনাইছোঁ খুব ঘৰুৱাভাৱে কথা কেইটামান পাতিবলৈ মন গৈছে সেইটো কাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ কোনো ধৰণৰ প্ৰি প্লেন নাই আচলতে আমি ইমান দিনে জন্মৰ পৰা এতিয়ালৈকে বা বুজা হোৱাৰ পৰা এতিয়ালৈকে যিমানখিনি কিতাপ পঢ়িছোঁ বা চৌপাশত যিমানখিনি মানুহ আমি লগ পাইছোঁ বা জীৱনে আমাক যিমানখিনি ছিটুৱেশ্যন দিছে সেই সকলোখিনিৰ পৰা আমি শিকিছোঁ আমি নিজকে শুধৰাইছোঁ কিছু ক্ষেত্ৰত আমি ইম্প্ৰুভ কৰিছোঁ কিন্তু আমি যিমানখিনি ইম্প্ৰুভমেণ্ট কৰিছোঁ সদায় আমাৰ জীৱনটো একেধৰণে যায়নে ধৰক আপুনি যাক ইনস্পিৰেশ্যন বুলি ভাবে বা তেওঁৰ নিচিনা হ'বলৈ আপুনি চেষ্টা কৰে আপুনি ভাবে নেকি তেওঁ সদায় একেই ধৰণে জীৱনটো যাপন কৰে সদায় একেই ধৰণে একেই সুখতে থাকে বুলি বা নিজকে সদায় ইমানখিনি মটিভেটেড ৰাখে বুলি নিশ্চয় নহয় কাৰণ আমি মানুহ যিহেতু আমিও কেতিয়াবা আউট অফ ট্ৰেক হৈ যাওঁ আপোনালোকৰ জীৱনত যেনেদৰে আপছ এণ্ড ডাউনছ আছে মোৰ জীৱনতো আছে আৰু আগতো যিমানখিনি আছিলে এতিয়াও একেই আছে কাৰণ জীৱনে আমাক মই কৈছিলোঁৱেই এটা ভিডিঅ'ত যে ভাল লগা মুহূৰ্ত যিমান দিয়ে বেয়া লগা মুহূৰ্ত সমানে থাকে এনেধৰণে আমি আগবাঢ়ো আচলতে জীৱনত আগতে মই খুব বেছি ইনফেৰিটি কমপ্লেক্সত ভুগিছিলোঁ মোৰ এনেকুৱা লাগিছিলে যেন আই এম নট ৱৰ্ডি অফ এনিথিং তেনেকুৱা ধৰণৰ বহুত কিবাকিবি কথা মনলৈ আহিছিলে খুব বেছি কষ্ট পাইছিলোঁ আৰু লাহে লাহে মই নিজকে ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিলোঁ মই এতিয়া যিবোৰ ছিটুৱেশ্যন আহে বেয়া ধৰণৰ ছিটুৱেশ্যন সেইবোৰক মই অকণমান ইগন'ৰ কৰিব পৰা হ'লোঁ অকণমান শান্ত হৈ থাকিব পৰা হ'লোঁ ধৈৰ্য ধৰিব পৰা হ'লোঁ বা সেই ছিটুৱেশ্যনটো আহিলে মই কেনেধৰণে ৰিয়েক্ট কৰিম আগৰ তুলনাত এতিয়া মই বহুতখিনি চিজিল হ'লোঁ মই এতিয়া কেনেদৰে ৰিয়েক্ট কৰিব লাগে মই সেইখিনি অকণমান জনা হ'লোঁ এই যে ইম্প্ৰুভমেণ্টখিনি মোৰ যিখিনি শুধৰণি হ'ল সেইখিনি আচলতে এটা ৰাতিৰ ভিতৰতে হোৱা নাই আৰু তাৰ বাবে এই গোটেই কথাখিনি কোৱাৰ আঁৰত এটা শব্দ আছে স্পিৰিচুৱেলিজমৰ কথা মই মোৰ ভিডিঅ'ৰ জৰিয়তে অকণমান খুব সহজ সৰলভাৱে এক্সপ্ল'ৰ কৰিম বুলি মই ভাবিছিলোঁ আৰু সেইটো কাৰণে আজি প্ৰথম আৰম্ভণি কৰিছোঁ স্পিৰিচুৱেলিজমৰ বিষয়ে প্ৰথমেই মই জানিছিলোঁ বিবেকানন্দৰ পৰা বিবেকানন্দক মই যেতিয়া পঢ়িছিলোঁ তেওঁৰ আইডিঅ'লজি যেতিয়া মই ষ্টাডি কৰিছিলোঁ তেতিয়া মই অকণমানকৈ জানিবলৈ লৈছিলোঁ এতিয়া প্ৰথমতে এটা কথা হ'ল যে স্পিৰিচুৱেলিজম মানেনো কি সকলোৰে ভিন্ন ভিন্ন মত হ'ব পাৰে আৰু যিহেতু ইণ্টাৰনেটৰ যুগ আপোনালোকে হয়তো স্পিৰিচুৱেলিজমৰ বিষয়ে অকণমান লাহে লাহে এৱেৰ হৈছে আৰু মোৰ এটা কথা খুব ভাল লাগে আমাৰ বয়সৰ বা ইউথসকলে এতিয়া অকণমান এৱেৰ হৈছে তেওঁলোক কনচিয়াছ হৈছে স্পিৰিচুৱেলিজমৰ বিষয়ে খুব বেছি ভাল লগা কথা আচলতে এইটো স্পিৰিচুৱেলিজমক মই এনেদৰে বুজোঁ টু ন' দ্য ইনাৰ চেল্ফ নিজক বুজি পোৱাটো নিজৰ ভিতৰত যিখিনি এবছলুট পাৱাৰ আছে নিজৰ ভিতৰত যিখিনি পচিবিলিটিজ আছে যিখিনি সম্ভাৱনা আছে সেইখিনি বুজি পোৱাটো সেইখিনি অনুধাৱন কৰাটো কিন্তু স্পিৰিচুৱেলিজম বুলি কৈ দিয়াৰ লগে লগে প্ৰথমে বহুতে এনেদৰে ভাবে যে দিনটোৰ বেছিভাগ সময় মই ভগৱানৰ ওচৰত বহি থাকিব লাগিব চাকি জ্বলাব লাগিব প্ৰাৰ্থনা কৰিব লাগিব মন্দিৰে মন্দিৰে ঘূৰিব লাগিব এইখিনি আচলতে স্পিৰিচুৱেলিজম নহয় আৰু স্পিৰিচুৱেলিজমৰ এই যিটো জাৰ্ণি মোৰ আৰম্ভ হৈছিলে বিবেকানন্দৰ পৰা বিবেকানন্দক মই যেতিয়া পঢ়িছিলোঁ তেওঁৰ বিষয়ে পঢ়িছিলোঁ তেওঁৰ আইডিঅ'লজিৰ বিষয়ে যেতিয়া মই ষ্টাডি কৰিছিলোঁ তেতিয়া মই সৰু ক্লাছ 7 মানত তেতিয়া মই ইমানখিনি ভালদৰে বুজি পোৱা নাছিলোঁ আচলতে এই পথটো মোক দেউতাই দেখুৱাই দিছিলে দেউতাই বিবেকানন্দক খুব বেছি ভাল পায় আৰু বিবেকানন্দৰ পৰা মই শিকিছিলোঁ যে আমাৰ ভিতৰত এটা অনন্ত শক্তি থাকে গোটেই পৃথিৱীখনৰ পাৱাৰখিনি আমাৰ হাততে থাকে আমাৰ ভিতৰত থাকে এই কথাখিনি মই তেতিয়া নাজানকৈ অকণমানকৈ মোৰ সৰু মগজেৰে যিমানখিনি ঢুকি পাইছিলোঁ মই তেনেদৰে মনত ৰাখি থৈছিলোঁ কিন্তু পাছলৈ এই কথাখিনি মই ইন দ্য প্ৰেক্টিকেল চেন্স মই কেনেকৈ এপ্লাই কৰিম মই কেনেকৈ মোৰ ডে টু ডে লাইফত মোৰ দৈনন্দিন জীৱনত কেনেকৈ মই এপ্লাই কৰিম মই নাজানিছিলোঁ আৰু ঠিক তেতিয়াই এখন কিতাপে মোক সহায় কৰিছিল সেই কিতাপখনৰ কথা মই আপোনালোকক ক'ম কিন্তু তাৰ আগতে মই কওঁ যে কিতাপখনৰ বিষয়ে মোক কোনেও ৰিকমেণ্ড কৰা নাছিল কিন্তু মই ইউটিউবতে এদিন ল অফ এট্ৰেকশ্যনৰ এটা ভিডিঅ' পালোঁ আগতেও আহি থাকে কিন্তু মই হয়তো ইগন'ৰ কৰিছিলোঁ বা মই তেনেদৰে চোৱা নাছিলোঁ এই যে কয় ৰাইট টাইমত ৰাইট কথাটো হয়গৈ সেইটোৱে হ'ল আচলতে মোৰ লগতো ল অফ এট্ৰেকশ্যনৰ ভিডিঅ'টোত মই অকণমান চালোঁ কেনেকুৱা ধৰণৰ কথাটো হয় আৰু চাই মোৰ ভাল লাগিলে তাৰ পাছত মোৰ আৰু জানিবলৈ মন গ'ল মই ৰিচাৰ্চ কৰিলোঁ তাক সুধিলোঁ বা আজিকালিতো ইণ্টাৰনেটতে সকলোবোৰ এভেইলেবল আৰু ঠিক তেতিয়াই এই কিতাপখন দ্য ছিক্ৰেট ৰ'ণ্ডা বাৰ্ণৰ এই ছিক্ৰেট বুকখন এই কিতাপখনৰ কথা মই পালোঁ
আৰু মই অৰ্ডাৰ দিলোঁ। কিতাপখন যেতিয়া আহি পালে তেতিয়া মই কিতাপখন পঢ়িলোঁ আৰু আচলতে খুব চিম্পল ইংলিছত বৰ ধুনীয়াকৈ কিছুমান কথা এই কিতাপখনত কোৱা হৈছে। ল অফ এট্ৰেকশ্যনৰ কথা কোৱা হৈছে, আমি জীৱনত কেনেদৰে আগবাঢ়িব লাগে, কেনেদৰে নিজৰ সৈতে লগত লৈ কেনেদৰে আগবাঢ়িব লাগে, সেই কথাখিনি কিতাপখনত কোৱা আছে আৰু খুব বেছি চিম্পলভাৱে কোৱা আছে, খুব সহজ ইংৰাজীত কোৱা আছে। আপোনালোকে বৰ ধুনীয়াকৈ কিতাপখন পঢ়িব পাৰিব, কোনো ধৰণৰ আচলতে ডিফিকাল্টিজ আপোনালোকে ফেচ নকৰে। আৰু মই যে ক'লোঁ কেতিয়াবা আমি আউট অফ ট্ৰেক হৈ যাওঁ, আমি যদিও কথাবোৰ জানো কিন্তু কেতিয়াবা আমি আউট অফ ট্ৰেক হৈ যাওঁ, এই কিতাপখনে মোক সেইখিনি সময়ত সহায় কৰে। যেতিয়াই মই জীৱনটোত কেতিয়াবা ফিল কৰোঁ বা কেতিয়াবা এনেকুৱা ধৰণৰ লাগে যে মই আউট অফ ট্ৰেক হৈ গ'লোঁ, তেতিয়া মই এই কিতাপখনলৈ উভতি আহোঁ। হাতপুথি বুলি যে কয় মানুহৰ, এইখন মোৰ কাৰণে তেনেকুৱা এখন হাতপুথি। আৰু এখন আছে দ্য পাৱাৰ অফ ছাবকনচিয়াছ মাইণ্ড বাই জোচেফ মাৰ্ফি। সেইখনৰ কথাবোৰ পাছে পৰেও ক'ম, কিন্তু এই কিতাপখনৰ কথা মই অকণমান আপোনালোকক আজি ক'বলৈ বিচাৰিছোঁ। এই কিতাপখনত বহুতকেইটা ভাল ভাল থটছ আছে, কিন্তু প্ৰথম যিটো লাইন মোৰ আটাইতকৈ বেছি ভাল লাগে, সেই লাইনটো মই পঢ়ি দিছোঁ। The only thing standing between us and a life filled with joy and everything we want is our very own self. সঁচাকৈ চাবচোন, আপুনি যিখিনি কথা ডিজায়াৰ কৰি আছে, আপুনি যিখিনি সপোন দেখিছে বা আপুনি যিখিনি হোৱাটো বিচাৰিছে, সেই পৃথিৱীখন আৰু আপোনাৰ মাজত সেই মাজৰ ডিষ্টেঞ্চটো বা আপোনালোকৰ মাজত বাধা হৈ থিয় হৈ আছে কিন্তু আপুনি নিজেই। আপুনি সেইখিনি বাস্তৱত পৰিণত কৰিব পৰা নাই আপোনাৰ নিজৰ কাৰণেই। বহুতখিনি হয়তো নিগেটিভ থটছ লৈ আছে বা আপুনি ভাবিছে এইখিনি পচিবল হয়নে মোৰ কাৰণে, ইমান ডাঙৰ সপোনটো দেখা মোৰ কাৰণে কেনেদৰে পচিবল। তেনেকুৱা ধৰণৰ কথা কিছুমান আপুনি ভাবি দিয়ে আৰু সেইটো কাৰণে আপুনিয়ে আপোনাৰ ছাকচেছৰ ক্ষেত্ৰত হেঙাৰ হৈ ৰয়, নহয়নে? এই কিতাপখনৰ কথা আচলতে কৈ শেষ কৰিব নোৱাৰি, বহুত দীঘল হৈ যাব ভিডিঅ'টো। হয়তো পাছলৈ মই পাৰ্ট বাই পাৰ্ট অকণমানকৈ সহজ সৰল ভাষাত মই কথাখিনি ক'বলৈ যত্ন কৰিম, কিন্তু আজি প্ৰথমতে কিতাপখনৰ অকণমান এটা জিষ্ট মোৰ দিবলৈ মন গৈছে। এই কিতাপখনত ৰাইটাৰগৰাকীয়ে ভাবিবলৈ দিছে যে আমি যেন এটুকুৰা মেগনেট, আমি যেন এটুকুৰা চুম্বকে যেনেদৰে লো আকৰ্ষণ কৰে, ঠিক তেনেদৰে আমিও চুম্বকৰ দৰে ভাল কথাবোৰ আকৰ্ষণ কৰোঁ। আমি এটুকুৰা চুম্বক আৰু আমি আমাৰ থটছবিলাকেৰে, আমি আমাৰ চিন্তাবিলাকেৰে ভাল কথা কিছুমান আকৰ্ষণ কৰোঁ, ভাল চিন্তাৰে। আৰু থটছৰ পাৱাৰৰ কথা তেওঁ কৈছে যে চিন্তাৰ কিমানখিনি শক্তিৰ কথা তেওঁ কৈছে। আমি যে এটা বাক্য পাইছিলোঁ, যেনে দৃষ্টি তেনে সৃষ্টি বুলি, আচলতে হয়ো কথাটো। আমি যি ধৰণে কথাবোৰ ভাবোঁ তেনেকুৱা ধৰণৰ কথাই আমাৰ জীৱনত হৈ থাকে। মই যদি আপোনালোকক এটা এক্সাম্পল দিওঁ, ধৰক আপুনি অফিচত আপোনাৰ কলিগৰ প্ৰতি আপোনাৰ ভাল ভাৱ নাই, আপুনি তেওঁৰ বিষয়ে আপুনি বেয়াকৈ ভাবে বা তেওঁ আগবাঢ়ি গ'লে আপোনাৰ ভাল নালাগে বা তেওঁক আপুনি খং কৰে, কিন্তু তেওঁক যে আপুনি বেয়া পায় সেই কথাটো হয়তো তেওঁ নাজানেই, কিন্তু আপুনি যে তেওঁক বেয়া পাই থাকিলে, আপুনি যে তেওঁৰ বিষয়ে বেয়াকৈ ভাবি থাকিলে, সেই কথাটোৱে আপোনাকহে ভিতৰি ভিতৰি কষ্ট দি থাকে আৰু আপুনিও ইন ৰিয়েল লাইফ তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ কিছুমান ফেচ কৰে, হয়নে? আপুনিহে তেওঁৰ বিষয়ে বেয়াকৈ ভাবি আপোনাৰ দিনটো আপুনি বেয়া কৰে, তেওঁক দেখাৰ লগে লগে আপোনাৰ বেয়া লাগি যায়। ঠিক তেনেকৈ আপুনি যদি তেওঁৰ বিষয়ে কিবা এটা ভাল কথা ভাবিলেহেঁতেন বা তেওঁ কিবা এটা কৰা ভাল কামৰ আপুনি যদি এপ্ৰিচিয়েট কৰিলেহেঁতেন তেওঁক, বা তেওঁ আগবাঢ়ি যোৱাটো বিচাৰিলেহেঁতেন বা তেওঁৰ প্ৰতি এটা ভাল ভাৱ ৰাখিলেহেঁতেন, তেতিয়াহ'লে আপোনাৰ মনটো ভাল লাগি থাকিলেহেঁতেন, হয়নে? আমি যে কেতিয়াবা কাৰোবাক হেল্প কৰোঁ, হেল্প কৰাৰ পিছত যে কওঁ ইমান ভাল লাগিছে তেওঁক হেল্প কৰি, তাৰমানে কি তেওঁ যিখিনি সুখ পালে সেই সুখখিনি আপুনিও পালে। আপুনি পৃথিৱীখনক যিখিনি দিলে, পৃথিৱীখনেও আপোনাক ইন ৰিটাৰ্ণ সেইখিনি দিলে। আৰু এই কথাটো ইয়াতে এষ্টাব্লিছ কৰা আছে, এই কথাটো ইয়াতে কোৱা আছে যে আপুনি পৃথিৱীখনক যি দিয়ে, যি ভাল চিন্তা ভাল কাম, সেইটোৱে ইন ৰিটাৰ্ণ পৃথিৱীখনে আপোনাক দিয়ে, ইউনিভাৰ্ছে আপোনাক দিয়ে। মোক দেউতাই এটা কথা কৈছিল, তই কাৰোবাক যদি কেতিয়াবা হেল্প কৰ তেতিয়াহ'লে তই সেই মানুহজনৰ পৰা হয়তো হেল্প নাপাবও পাৰ পাছলৈ, কিন্তু তই এনেকুৱা কিছুমান ছিটুৱেশ্যনত বেলেগ মানুহৰ পৰা হেল্প পাবি যে তই নিজেও নাভাবিবি যে এইখিনি আনএক্সপেক্টেডলি মোৰ তাত কেনেদৰে আহিল। এই কথাটো মোক দেউতাই শিকাইছিল। গতিকে এই কিতাপখনতো একেখিনি কথাকে আছে যে তুমি পৃথিৱীখনক যি দিবা, পৃথিৱীখনেও তোমাক সেই একেখিনি কথাকে, একেই কাম, একেই ছিটুৱেশ্যন তোমাক ইন ৰিটাৰ্ণ দিব। তাৰমানে আমি কি হ'লোঁ? আমি হ'লোঁ এটুকুৰা মেগনেট। আমি কেনেধৰণৰ কথা আকৰ্ষণ কৰিছোঁ, আমি যদি ভাল কথা চিন্তা কৰিছোঁ তেনেহ'লে আমি ভাল কথা আকৰ্ষণ কৰিম, ভাল ছিটুৱেশ্যন আকৰ্ষণ কৰিম, ছাকচেছ আকৰ্ষণ কৰিম। যদি আমি বেয়াকৈ ভাবিছোঁ বা বেয়া কথা চিন্তা কৰিছোঁ তেনেদৰে আমাৰ মনটোও বেয়া লাগি থাকিব, বেয়া কথাবোৰো আমি আকৰ্ষণ কৰি থাকিম, আমাৰ জীৱনতো বেয়া ছিটুৱেশ্যনবোৰ আহি থাকিব, নহয় জানো? আমি প্ৰেক্টিকেল লাইফতো এই কথাখিনি পাই থাকোঁ, কিন্তু আমি আচলতে অনুধাৱন নকৰোঁ, আমি বহি লজিকেলি কথাবোৰ নাভাবোঁ, নহয়নে?
আৰু মই যেনেদৰে ক'লোঁ যে ইয়াতে ৰাইটাৰগৰাকীয়ে থটছৰ কথাটোত খুব বেছি গুৰুত্ব দিছে। তেওঁ আৰু এটা কথাত গুৰুত্ব দিছে, শব্দ। আমি কি কওঁ? শব্দই ব্ৰহ্ম বুলি আমি সৰুৰে পৰা শুনি আহিছোঁ। আমি যি কওঁ তেনেধৰণৰ কথা আমি আকৰ্ষণ কৰোঁ। মই যদি এনেদৰে কওঁ, মোৰ গাটো খুব বেছি বেয়া লাগি আছে, ইমান মোৰ গা বেয়া যে মই মানে থিয়ই হ'ব পৰা নাই, মই বহিবই পৰা নাই, বা মই শুয়ে থাকিবলৈ মন গৈছে। আপুনি যিমানে সেই কথাটো ৰিপিট কৰি থাকিব, আপুনি চাবচোন আপোনাৰ গাটো ঠিক তেনেদৰে যেন দুৰ্বল হৈ আহি আছে, আপোনাৰ যেন ভাল নলগা হৈছে, মনটোও ভাল নালাগে। কিন্তু আপোনাৰ ডিছপাইট অফ ইয়'ৰ ফিভাৰ বা তেনেকুৱা ধৰণৰ কিবা আপোনাৰ জ্বৰ বা তেনেকুৱা ধৰণৰ হোৱাৰ পাছতো যদি আপুনি কয়, নাই মোৰনো ক'ত গাটো বেয়া, মই বহুত ভালে আছোঁ। আৰু তেওঁ বাৰে বাৰে এটা কথা কৈছে, ৱাৰ্ণিং দিব দিছে নিজক, যে মই যদি দিনটোৰ ভিতৰত অকণমান কনচিয়াছ হৈ যাবলৈ দিছে, যদি মই দিনটোৰ ভিতৰত কিবা এটা কথা বেয়াকৈ ভাবি আছোঁ, গতিকে মই নিজকে ৱাৰ্ণিং দিম যে নহয় তই এনেকৈ নাভাবিবি, কাৰণ এই কথাখিনিকে তই আকৌ আকৰ্ষণ কৰিবি জীৱনত, গতিকে এইখিনি নাভাবিবি। এই নিজকে যে ৱাৰ্ণিং দি থকাটো, নিজকে ৰিমাইণ্ড কৰি থকাটো যে নহয় এনেদৰে নাভাবিবি, সেই ৱাৰ্ণিংটো তেওঁ ৰাইটাৰগৰাকীয়ে নিজকে নিজে দি থাকিবলৈ কৈছে। ৰাইটাৰগৰাকীয়ে ইয়াতে আৰু 3 নম্বৰ কথা এটাত কৈছে যে আমি প্ৰেক্টিকেল ৱেত কেনেদৰে নিজকে ভাল লগাই ৰাখিব পাৰোঁ, বা আমি বিচাৰি থকা বস্তুটো আমি জীৱনত কেনেদৰে পাব পাৰোঁ। 3টা তেওঁ ষ্টেপ কৈছে। প্ৰথম ষ্টেপটো হ'ল টু আস্ক। টু আস্ক মানে বিচৰা। এতিয়া বিচাৰিব কাক আপোনালোকে? হয়তো আপোনালোকে যাক সকলোতকৈ বেছি শক্তিশালী বুলি ভাবে, পৰম শক্তি বুলি ভাবে, হয়তো ভগৱান, জিজাছ, খ্ৰাইষ্ট, আল্লাহ, যিকোনো, বা ইউনিভাৰ্ছকে যদি আপুনি ভাবে, বা নেচাৰক, বা আপোনাতকৈ কিবা এটা বেছি শক্তি থকা, পৰম শক্তি বুলি যাক আমি কওঁ। ৰাইটাৰগৰাকী ইউনিভাৰ্ছক ডিক্লেয়াৰ কৰিছে, আৰু তেওঁ কৈছে যে ইউনিভাৰ্ছক বিচৰাটো, তুমি কি বিচাৰা জীৱনত, সেই কথাটো তুমি ইউনিভাৰ্ছক কোৱা যে মই অমুক অমুকটো বিচাৰোঁ, বা মই এগৰাকী ভাল, আপোনালোকে যি বিচাৰে, ধৰক মই কথাটো কৈছোঁ, ধৰক প্ৰশাসনিক বিষয়া, মই এগৰাকী ভাল প্ৰশাসনিক বিষয়া হ'বলৈ বিচাৰোঁ, আৰু আপোনাৰ প্ৰাৰ্থনাত সেই কথাটো থাকিব লাগে। তেওঁ বিচাৰিছে, ৰাইটাৰগৰাকীয়ে বিচাৰিছে যে সেই প্ৰাৰ্থনাত সেই কথাটো আওৰাই থাকিব লাগে, নিজকে ৰিমাইণ্ড কৰি থাকিব লাগে মই কি বিচাৰোঁ। ছেকেণ্ড ষ্টেপটো কৈছে টু বিলিভ, তাৰমানে বিশ্বাস কৰা। আপুনি যে বিচাৰিছে, আপুনি যে প্ৰাৰ্থনাত বিচাৰিছে সেই কথাখিনি, আপুনি বিশ্বাস কৰে যে সেইখিনি আপুনি জীৱনত পাবই। মই যদি এটা এক্সাম্পল দিওঁ, যদি আপোনালোকে অনলাইনত শ্বপিং কৰে, ফ্লিপকাৰ্ট, এমেজন বা যিকোনো ধৰণৰ অনলাইন ৱেবছাইটত আপোনালোকে শ্বপিং কৰে, তাত আপোনালোকে যেতিয়া এবাৰ অৰ্ডাৰটো দিয়াৰ পিছত আপোনালোকে ভাবি থাকে নেকি আহিবনে নাহে, বা খুব চিন্তিত হৈ থাকে নেকি? তেনেকুৱাতো একো কথা নহয়, আপোনালোকে জানেই, নিশ্চিন্ত হৈ থাকে যে অৰ্ডাৰটো আহিবই। ঠিক তেনেদৰে বিলিভ কৰিব দিছে। আপুনি যদি আপোনাৰ প্ৰাৰ্থনাত কিবা এটা কথা ৰাখিছে, বা আপুনি সেইটো হ'ম বুলি আপুনি ভাবিছে, সেইটো বিলিভ কৰিব যে মই অলৰেডি হ'লোৱেই, মোৰ তাতে সেই হ'ব পৰা কেপাচিটিটো আছে, মই সক্ষম। আৰু থাৰ্ড ষ্টেপটো তেওঁ কৈছে টু ৰিচিভ। এই যে মই ক'লোঁ মই হ'লোৱে বুলি ভাবিবলৈ, যদি আপুনি এগৰাকী প্ৰশাসনিক বিষয়া হ'বলৈ বিচাৰিছে, আপোনাৰ ডে টু ডে লাইফত, আপোনাৰ চিন্তাবোৰত, আপুনি যেনেধৰণৰ পাৰ্চপেক্টিভ জীৱনত ৰাখে, আপুনি যেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰে যিকোনো ছিটুৱেশ্যনৰ প্ৰতি, সেই গোটেইখিনি এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে কৰক। আপুনি এনেদৰে ভাবি লওক নিজকে যে মই এগৰাকী প্ৰশাসনিক বিষয়া। আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোত সেইখিনি কথা চলি থাকিবলৈ দিয়ক। আপুনি ডিপ ডাউন তেনেদৰে ভাবি থাকক যে মই এগৰাকী প্ৰশাসনিক বিষয়া, আৰু মই এইটো ছিটুৱেশ্যনত মই এনেদৰে ৰিয়েক্ট কৰিম, বা এইটো ছিটুৱেশ্যনত মই তেওঁক এনেদৰে ক'ম, বা মই জীৱনটো এনেদৰে পাৰ্চিভ কৰিম, বা মই এইখিনি কথা জানিবলৈ চেষ্টা কৰিম, বা মই যদি প্ৰশাসনিক বিষয়া হওঁ মই এইখিনি কাম কেনেদৰে হেণ্ডেল কৰিম। ঠিক তেনেদৰে আপুনি নিজৰ ফিল্ডত আপুনি যি হ'বলৈ বিচাৰে তেনেদৰে আপুনি ভাবক। সেই কথাটো তেওঁ কৈছে। এই 3টা ষ্টেপত তেওঁ কৈছে, এই 3টা ষ্টেপত মই যিকোনো কথা মই যি বিচাৰোঁ সেইখিনি মই পাব পাৰোঁ। কিন্তু ইন দ্য মিন ৱাইল আপুনি অকল ভাবি পেলাই বহি থাকিলে নহ'ব, আপুনি সেইখিনি একশ্যনতো কৰিব লাগিব। যদি আপুনি এগৰাকী প্ৰশাসনিক বিষয়া হ'বলৈ বিচাৰিছে, আপুনি যিখিনি ৰিকুৱাৰমেণ্টছ থাকে, পঢ়িবলগীয়া বা আপোনাৰ সেই ষ্ট্ৰেটেজি, যিকোনো কথা আপোনাৰ যি থাকে সেই জাৰ্ণিটোত সেইখিনি আপুনি ইন একশ্যন কৰিব লাগিব। কিন্তু ডিপ ডাউন আপুনি এই বিশ্বাসখিনি ৰাখিব লাগিব যে মই সেইখিনি সক্ষম, আৰু মই সেইখিনি হ'মগৈ। ল অফ এট্ৰেকশ্যনৰ কথাটো এইটোৱেই যে আপুনি এগৰাকী মেগনেট, আপুনি এগৰাকী চুম্বক, আৰু ভাল কথাৰে আপুনি ভাল কামসমূহ বা আপুনি যি বিচাৰিছে সেইখিনি আপোনাৰ জীৱনত আপুনি এট্ৰেক্ট কৰি থাকে। মূল জিষ্টটো এই কিতাপখনৰ সেইখিনি, কিন্তু তেওঁ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, মানিৰ ক্ষেত্ৰত, টকা পইচাৰ ক্ষেত্ৰত, বা কেৰিয়াৰৰ ক্ষেত্ৰত, হেল্থৰ ক্ষেত্ৰত, এনেকুৱা যিকোনো ছেগমেণ্ট কিছুমান তেওঁ ভগাই লৈছে আৰু ডিটেইলছত তেওঁ কথাখিনি কৈছে। পাছলৈ মই এই কথাখিনি আপোনালোকৰ লগত খুব সহজ সৰল ভাষাৰে আজিৰ দৰে শ্বেয়াৰ কৰিবলৈ মই চেষ্টা কৰিম, আৰু মই ভাল পাম আচলতে এই দিশটো মই এক্সপ্ল'ৰ কৰি খুব বেছি ভাল পাম, যিহেতু মই নিজকে কেনেদৰে চম্ভালি লওঁ। মই যে ক'লোঁ আজি মোৰ অকণমান মনটো ভাল লগা নাছিল, আৰু সেইকাৰণে মই কিতাপখনলৈ ঘূৰি আহিছোঁ, উভতি আহিছিলোঁ। এইখন মোৰ গ' টু বুক হয় আচলতে। ঠিক তেনেদৰে ময়ো বিচাৰোঁ আপোনালোকে কিতাপখন পঢ়ক, আৰু
নিজকে চিনক অকণমান সেই স্পিৰিচুৱেলিজমৰ কথাটোত অকণমান গুৰুত্ব দিয়কচোন অকণমান কনচিয়াছ হওক নিজকে বুজি পাওক নিজক চিনক নিজৰ ভিতৰত থকা পচিবিলিটিজখিনি ডিস্কভাৰ কৰক আপোনাৰ ওচৰত ইমানখিনি শক্তি আছে যিখিনি হয়তো আপুনি এতিয়া অনুধাৱনে কৰিব পৰা নাই বা আমি সচৰাচৰ অনুধাৱন নকৰোঁ আমি ভাবোঁ আমি একোৱে নহয় আমি যেন খুব বেছি তলত আছোঁ এনেদৰে ভাবোঁ বেছিভাগ আমি তেনেদৰে ভাবোঁ কিন্তু নহয় আপোনাৰ ভিতৰত অনন্ত শক্তি আছে পাছে পৰে পৰৱৰ্তী পৰ্যায়ত আমি এই বিষয়ে কথা পাতিম কিন্তু আজিলৈ ইমানতে এৰিছোঁ আৰু মই সদায় এষাৰ কথা কওঁৱেই ভালে থাকক আৰু নিজকে খুব বেছি ভালে ৰাখক আৰু এই কিতাপখন পঢ়িব আপোনালোকে বুজি পাব আৰু বেছি ভালদৰে বুজি পাব মই কৈছোঁৱেই খুব চিম্পল ইংলিছত এই কথাখিনি কোৱা আছে কিতাপখন পঢ়িব আৰু কিতাপখন মই ইয়াতে ক'ৰবাত ভিডিঅ'টোৰ ইয়াতে ক'ৰবাত মই স্ক্ৰীনশ্বট এটা দি দিম বাৰু মই যিহেতু ফ্ৰণ্ট কেমেৰাৰে কৰি আছোঁ হয়তো কিতাপখন ওলোটাকৈ আহিছে নামটো মই ক'ৰবাত স্ক্ৰীনশ্বট দি দিম বা আপোনালোকে থাম্বনেইলত দেখিবই কিতাপখনৰ কথা কিন্তু জীৱনটোত আগবাঢ়ি যাওক এইখিনিয়ে কওঁ আৰু নিজকে ভালে ৰাখক আৰু খুব বেছি ভালে থাকক